Hi guys, welcome back to my channel. আজি মোৰ ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব। কলেজ ইউথ ফেষ্টিভেল এবাৰ আমাৰ ডিকেডি কলেজত হৈছে। ডিকেডি কলেজত আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আৰু 3 দিনৰ দিনাখনে গৈছো, মানে বতৰটো ইমান বেয়া আছিল সেইবাবে যাব পৰা নাছিলো। যিহেতু কাইলে সেইবাবে ভাবিছো আজি এক পাক গৈ আহোগে। শুনিছো তাৰ পৰিৱেশটো বহুত ধুনীয়া হৈছে আৰু নাটক হ'ব আৰু কি হ'ব মই গম নাপাওঁ, তাত গৈহে গম পামগে। আপোনালোকক যিমানটো হয় সিমানটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে যাতে সম্পূৰ্ণ ভিডিঅ'টো চাই। সঁচাই বহুত ধুনীয়াকৈ সজাই তুলিছে ডিকেডি কলেজখন। এবাৰ চৌক আপোনালোকেও ইমান ধুনীয়াকৈ সজাই তুলিছে। এইফালে সংগীত প্ৰতিযোগিতা চলি আছে। প্ৰতিটো মঞ্চত বেলেগ বেলেগ হৈ আছে। এইফালে হৈছে নাটক। আহকচোন আপুনি নাটকখন দেখাই লওক। নাটকখন চাই বহুত ভাল লাগিল। আহকচোন এইফালে কি আছে নেকি চাই আহোঁগৈ। Tuh bau.
আমি সকলোৱে এডোখৰতে ফটো মাৰিলোঁ তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ আপোনালোকক যিমান পাৰোঁ সিমানকণ দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ' যেতিয়া আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ